ৰাইজ মষ্ট এৱেইটেড চানডে মাৰ্কেট আহিছিলো আৰু বজাৰত আহি দেখিলো যে ঢেৰ কঁঠাল ওলাই আছে আৰু এটা লৈ লৈছো এতিয়া কি বনাও ঘৰত দেখাই আছো কঁঠালৰ গুটি কেইটাটো খাই ভালেই পাওঁ কিন্তু কঁঠাল যে উফ আজি বনাওঁ আহক কঁঠাল বেয়া পোৱা আৰু ভাল পোৱা সকলৰ কাৰণে এটা টেষ্টি ৰেচিপি ইয়াৰ কাৰণে কঁঠালটো বখলিয়াই গুটিকেইটা উলিয়াই কঁঠালৰ ফুটাকেইটা এদিন সম্পূৰ্ণকৈ চানড্ৰাই হ'বলৈ দিব লাগিব যাতে তাৰ পৰা মইশ্চাৰটো ওলাই যায় তাৰ পৰা অলপ জহা চাউল দুটামান কাজু তিয়াই থৈ এটা পেষ্ট বনাই ল'লোঁ তাতে এড কৰিলোঁ 2 চামুচ ময়দা হাফ টি স্পুন নিমখ এতিয়া শুকুৱাই ৰখা কঁঠালৰ ফুটাকেইটাত পেষ্টটোত কোটেড কৰি অলপ ৰিফাইন তেলত ফ্ৰাই কৰি ল'লোঁ আৰু ক্ৰিস্পি কঁঠালৰ পিঠা ৰেডি মাজৰখিনি হাইলাখ চিজৰ নিচিনাই হৈছিল আপোনালোকৰ ঘৰত কঁঠাল খাই খাই আমনি লাগি গ'লে পেলাই দিয়াতকৈ এনেকৈ পিঠা বনাই সন্ধিয়া চাহৰ লগত সোৱাদ ল'ব পাৰি কিন্তু বনাইটোতো হৈ গ'ল এতিয়া ট্ৰাই কৰি চাওঁ আহক কেনেকুৱা হয় আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ বিৰাট ধুনীয়া